নমস্কাৰ মহোদয়সকল, সকলোকে স্বাগতম জনাইছোঁ ডিজিটেল ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ। আৰু আজিৰ টপিকটো হৈছে ইউনিক আই ডি কেনেকৈ বনাব বা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ইউনিক আই ডি লাভ কৰিব। আৰু আপোনালোকে দেখুৱাম যে ইউনিক আই ডিটো আপুনি কেনেদৰে আপডেট কৰিব, সকলোবিলাক দেখিবলৈ পাব। তেনেহ'লে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি যদি এজন হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী লেভেলৰ ষ্টুডেণ্ট হয়, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই দৰকাৰী। আপোনালোকে জানে যে ডিগ্ৰী লেভেলৰ ষ্টুডেণ্টৰ কাৰণে চৰকাৰে কিতাপ কিনিবৰ বাবে তেওঁলোকৰ একাউণ্টত 1500 টকাকৈ সোমোৱাই দিয়া হয়। আৰু এই টকা আপুনি তেতিয়াহে লাভ কৰিব যেতিয়া আপোনাৰ এটা ইউনিক আই ডি থাকিব। আৰু ইউনিক আই ডিটো কেনেকৈ বনাব লাগে বা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু যদি আপোনাৰ ইউনিক আই ডি হেৰাই গৈছে কেনেকৈ বিচাৰিব আৰু আপডেট কেনেকৈ কৰিব, সকলোবিলাক প্ৰচেছ আজিৰ ভিডিঅ'টোত দেখুওৱা হ'ব। সকলোৱে শেষলৈকে চাই থাকিব। আহক এতিয়া আমি আৰম্ভ কৰোঁ। এতিয়া আপোনাৰ প্ৰথমতে মোবাইল বা কম্পিউটাৰৰ ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। তাত চাৰ্চ কৰিব ইউনিক আই ডি, আৰু প্ৰথমতে যিটো DAC বুলি ৱেবছাইট শ্ব' হ'ব সেইটো আপোনালোকে অ'পেন কৰিব। আৰু অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত শ্ব' হ'ব। অলপ দেৰি ৱেইট কৰিব। এইটোৱে হৈছে ৱেবছাইটটোৰ হোম পেজ। আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেদৰে কৰিব সকলোবিলাক প্ৰচেছ দেখুৱাম। আৰু এটা কথা মনত ৰাখিব, আপোনাৰ নামত সদায় এটাহে ইউনিক আই ডি বনিব। এতিয়া আহক অলপ তললৈ যাওঁ। তললৈ গৈ আপোনালোকে এনেকুৱা এখন চাৰ্ট দেখিব। তাত আপোনাৰ সকলোবিলাক ডিটেইলছ ভৰাব লাগিব। প্ৰথমতে আছে আপোনাৰ নিজৰ নামটো, তাৰপিছত নিজৰ নামটো গোটেই ফুল নেমটো লিখিব লাগিব। প্ৰথমতে ফাৰ্ষ্ট নেম, তাৰপিছত মিডল নেম, তাৰপিছত লাষ্ট নেম, তাৰপিছত আছে আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ইমেইল আই ডি, এইবিলাক সকলোবিলাক শুদ্ধকৈ বহাব। তাৰপিছত ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব, জেণ্ডাৰটো চিলেক্ট কৰিব আৰু ৰিলিজনটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ কাষ্টটো চিলেক্ট কৰিব। যিখিনি আপোনাৰ ৰঙা টিক দিয়া আছে অকল সেইখিনি চিলেক্ট কৰিলে হ'ব, বাকীবোৰ নালাগে। ইয়াত যিটো PW বুলি এটা অপশ্যন আছে, যদি আপুনি ডিজেবিলিটি কেটেগৰী হয় তেতিয়া য়েছ কৰিব, যদি নহয় আপোনাৰ ন' কৰি দিলে হ'ব। আৰু তাৰপিছত আছে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিবলৈ। ষ্টেটটো আপোনালোকে আসাম চিলেক্ট কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্ট অনুযায়ী ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত অলপ পেজটো স্ক্ৰল ডাউন কৰিব। অলপ তললৈ আহি দেখিব যে এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন। ইয়াত আপোনালোকে কোৰ্চটো ইনফৰমেশ্যনখিনি ছাবমিট কৰিব লাগিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ বাবে কৰি আছে, প্ৰথমটো চিলেক্ট কৰিব। যদি আপুনি গ্ৰেজুৱেশ্যনৰ বাবে কৰি আছে, আণ্ডাৰ গ্ৰেজুৱেটটো চিলেক্ট কৰিব। যদি আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যনৰ বাবে কৰি আছে, তেতিয়াহ'লে পষ্ট গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিব। মই যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ বাবে কৰি আছোঁ, সেইটো কাৰণে আণ্ডাৰ গ্ৰেজুৱেটটো চিলেক্ট কৰিছোঁ। আৰু সকলোবিলাক ডিটেইলছ নিজৰ হিচাপ মানে আপোনালোকে এইখিনি ভৰাই ল'ব। যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেটটো চিলেক্ট কৰে, হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকে নম্বৰটো ইয়াত দিব লাগিব। সকলোবিলাক নিজৰ হিচাপ মতে আপোনালোকে ফিল আপ কৰি ল'ব। ইয়াত আপোনালোকে লাষ্ট এক্সাম পাছটো ভৰাব লাগিব। আৰু এইবিলাক সকলোবিলাক ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে অলপ তললৈ দেখিব যে বেংক একাউণ্ট ডিটেইলছ বুলি এটা অপশ্যন আছে। তাত আপোনালোকৰ শুদ্ধকৈ বেংক ডিটেইলছখিনি আপোনালোকে ভৰাই ল'ব। আপোনাৰ প্ৰথমতে আছে বেংক হোল্ডাৰ নেম, আপোনাৰ নিজৰ নামটো দিব। যদি নিজৰ বেংক নাথাকে পেৰেণ্টছৰ দিলেও হ'ব। আৰু বেংক নেমটো তাৰপিছত এণ্টাৰ কৰিব। ইয়াৰ পিছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ আৰু তলত কনফাৰ্মেশ্যন একাউণ্ট নাম্বাৰ দুয়োটা শুদ্ধকৈ আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত আছে বেংকৰ IFSC কোড, আপোনালোকে এইটো শুদ্ধকৈ বহাই তলৰ এগ্ৰী বুটামটোত ক্লিক কৰি ছাবমিট কৰি দিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব। এতিয়া একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ৰাখি থ'ব। সেইটো আপোনালোকৰ সকলোকে প্ৰয়োজন হ'ব। আৰু ইয়াৰ পিছত আপোনালোকক দেখুৱাম, আপুনি যদি আপোনাৰ ইউনিক আই ডিটো পাহৰি গৈছে, আপোনালোকে কেনেকৈ আকৌ লাভ কৰিব। আপোনালোকে ইয়াৰ বাবে আপোনালোকে ফৰগেট ইউনিক আই ডি অপশ্যনটোত গৈ আপোনাৰ সকলোবিলাক ডিটেইলছ শুদ্ধকৈ ফিল আপ কৰিব। এতিয়া মোৰ ডিটেইলছখিনি মই শুদ্ধকৈ ফিল আপ কৰি লৈছোঁ। তাৰপৰা ডেট অফ বাৰ্থটো দি, যিটো আপুনি মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই মোবাইল নম্বৰটো দি ইয়াত ছাবমিট কৰি দিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ অ'পেন হ'ব। আৰু ইয়াতে আপোনাৰ নাম্বাৰটো শ্ব' কৰি দিব। আপুনি এইটো লিখি ল'ব, নহ'লে কপি কৰি ল'ব। আকৌ এতিয়া লগ ইন কেনেকৈ কৰে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। লগ ইন কৰিবলৈ আপোনালোকে হোম পেজত যাব। হোম পেজত আপোনালোকে দেখিব যে ষ্টুডেণ্ট লগ ইন বুলি এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আকৌ পেজ অ'পেন হ'ব। ইয়াত আপোনালোকৰ ইউনিক আই ডিটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ বহাই চাইন ইনত ক্লিক কৰিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনাৰ সকলোবিলাক ডিটেইলছ শ্ব' হৈ যাব। আৰু ইয়াত আপোনালোকে আপডেট কৰিব পাৰিব। প্ৰথমতে আছে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন, তাৰপিছত আছে বেংক একাউণ্ট ডিটেইলছ আৰু কোৱালিফিকেশ্যন আপডেট কৰিব পাৰিব। সকলোবিলাক আপডেট কৰা হোৱাৰ পিছত আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব, যিখন আপোনালোকে কলেজত জমা দিব লাগিব।
আৰু এটা কপি আপোনালোকে প্ৰিণ্ট আউট কৰি নিজৰ হাতত ৰাখি থ'ব, যিটো সকলো সময়তে এইটো প্ৰয়োজন হৈ থাকে। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ ডিজিটেল ক্ৰিয়েটৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব।